নমস্কাৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰলৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু এই খবৰটো আহিছে মহাৰাষ্ট্ৰৰ পৰা মহাৰাষ্ট্ৰত এজন অসমৰ যুৱকে আত্মহননৰ পথ বাছি লৈছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো আপোনালোকক দিব ওলাইছো মহাৰাষ্ট্ৰত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা এজন নগাঁৱৰ যুৱকে আত্মহননৰ পথ বাছি লৈছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো দিব ওলাইছো কৰোনাত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰৰ চৰকাৰী হস্পিটালত আছুতীয়া কক্ষত ৰখা আছিল আৰু 7 তাৰিখে এই মাহৰ 7 তাৰিখে তেওঁ কৰোনাত আক্ৰান্ত হোৱা বুলি তথ্য আহিছিল আৰু মহাৰাষ্ট্ৰৰ আকোলাত এই ঘটনা সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰত নিজৰ ডিঙি কাটি আত্মহননৰ পথ বাছি ললে নগাঁৱৰ যুৱকজনে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইম এটৰ সকলক দিব ওলাইছো মহাৰাষ্ট্ৰত অসমৰ এজন যুৱকে আত্মহননৰ বাট বাছি লৈছে তেওঁ কোভিড-19ত আক্ৰান্ত আছিল তেওঁ মহাৰাষ্ট্ৰৰ আকোলাত আছিল আৰু তেওঁ অসমৰ নগাঁৱৰ বুলি জানিব পোৱা গৈছে শনিবাৰে পুৱা 5 বজাত আত্মহননৰ পথ বাছি লৈছে নগাঁৱৰ সেই যুৱকজনে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো দিব ওলাইছো যে আজি পুৱা আত্মহননৰ পথ বাছি লৈছে মহাৰাষ্ট্ৰত অসমৰ এজন যুৱকে তেওঁ অসমৰ নগাঁৱৰ বুলি জানিব পৰা গৈছে আৰু তেওঁ কোভিড-19ত সংক্ৰমিত হৈছিল তেওঁ কৰোনাত আক্ৰান্ত হৈছিল আৰু যোৱা 7 তাৰিখে তেওঁৰ পজিটিভ হিচাপে তেওঁ ওলাইছিল কৰোনাত আক্ৰান্ত হোৱাৰ আৰু তাৰ পাছতেই তেওঁ আত্মহননৰ পথ বাছি লৈছে মহাৰাষ্ট্ৰৰ আকোলাত এই ঘটনাটো সংঘটিত হৈছে অসমৰ এজন যুৱকে তাত আত্মহননৰ পথ বাছি লৈছে তেওঁ কৰোনাত আক্ৰান্ত হৈছিল কোভিড-19 পজিটিভ তেওঁ আছিল যোৱা 7 তাৰিখে তেওঁ কোভিড-19ত পজিটিভ হোৱা হিচাপে তেওঁৰ পৰীক্ষাৰ নমুনাৰ পৰীক্ষাৰ পিছত তেওঁ পজিটিভ পোৱা গৈছিল আৰু তাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে আইসোলেশ্যনত ৰখা হৈছিল আকোলাৰ যি চৰকাৰী চিকিৎসালয় আছে সেই চৰকাৰী চিকিৎসালয়ত তেওঁ আইসোলেশ্যনত ৰখা হৈছিল আৰু আজি পুৱা 5 বজাত আত্মহননৰ পথ বাছি লৈছে সেই যুৱকজনে নিজৰ ডিঙি কাটি আত্মহননৰ পথ বাছি লৈ নগাঁৱৰ যুৱকজনে তেওঁৰ ঘৰ অসমৰ নগাঁৱত বুলি গম পোৱা গৈছে আৰু তেওঁৰ লগতে আৰু দুজন লোকো সংক্ৰমিত হৈছিল কৰোনা তিনিজনকে বেলেগকে আইসোলেশ্যনত ৰখা হৈছিল তাৰে এজন যুৱকে আজি আত্মহননৰ পথ বাছি লৈছে নগাঁৱৰ যুৱক বুলি জানিব পৰা গৈছে আৰু তেওঁ কাম কৰি আছিল মহাৰাষ্ট্ৰৰ আকোলা যি চহৰ আছে আকোলাত তেওঁ কৰ্মৰত আছিলে আৰু তাতেই তেওঁ কৰোনাত সংক্ৰমিত হোৱাৰ তথ্য আহিছিল তেওঁ কৰোনাত সংক্ৰমিত হৈছিল তাৰ পাছতে তেওঁ আকোলাৰ যি চৰকাৰী চিকিৎসালয় আছে তাত তেওঁ আইসোলেশ্যনত ৰখা হৈছিল আৰু আজি পুৱা 5 বজাত আত্মহননৰ পথ বাছি লৈছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইম এটৰ সকলক দিব বিচাৰিছো যে কৰোনাত আক্ৰান্ত হৈ আইসোলেশ্যনত থকা অসমৰ যুৱকে মহাৰাষ্ট্ৰৰ আকোলাত আত্মহননৰ পথ বাছি লৈছে আৰু তেওঁ নগাঁৱৰ বুলি জানিব পৰা গৈছে অসমৰ নগাঁৱত তেওঁৰ ঘৰ বুলি জানিব পৰা গৈছে আৰু মহাৰাষ্ট্ৰৰ আকোলাৰ যি চৰকাৰী চিকিৎসালয় আছিল তাত তেওঁক আইসোলেশ্যনত ৰখা হৈছে এই মুহূৰ্তত এটা বেয়া খবৰ অসমৰ বাবে আহিছে কাৰণ অসমৰ এজন যুৱক যাৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে তেওঁ মহাৰাষ্ট্ৰৰ আকোলা চহৰত কৰ্মৰত আছিলে সেই স্থানত তাতেই তেওঁ কৰোনাত আক্ৰান্ত হৈছিল 7 তাৰিখে তেওঁ কৰোনাত পজিটিভ বুলি ধৰা পৰিছিল আৰু তাৰ পাছত মহাৰাষ্ট্ৰৰ আকোলাৰ যি চৰকাৰী হস্পিটাল আছে সেই চৰকাৰী হস্পিটালত তেওঁক আইসোলেশ্যনত ৰখা হৈছিল আৰু আজি পুৱা 5 বজাত আত্মহননৰ পথ বাছি লৈছে সেই যুৱকজনে তেওঁ কৰোনাত আক্ৰান্ত আছিল কোভিড-19 পজিটিভ আছিলে মহাৰাষ্ট্ৰত আছিল মই পুনৰ কৈ আছো মহাৰাষ্ট্ৰত এই ঘটনাটো সংঘটিত হৈছে তেওঁ অসমৰ লোক আছিল তেওঁ মহাৰাষ্ট্ৰৰ যি আকোলা চহৰ আছে সেই আকোলা চহৰত তেওঁ কৰ্মৰত আছিলে তেওঁ কোভিড-19 পজিটিভ এই মাহৰ 7 তাৰিখে ওলাইছিলে তাৰ পাছত আকোলা চহৰৰ যি চৰকাৰী চিকিৎসালয় আছে তাত তেওঁক আইসোলেশ্যনত ৰখা হৈছিল তেওঁৰ লগত আৰু তেওঁ দুজন সতীৰ্থও পোৱা গৈছিল কোভিড-19 পজিটিভ আৰু সেই কোভিড-19 পজিটিভ পোৱা গৈছিল আৰু তিনিজনকে আইসোলেশ্যনত ৰখা হৈছিল আকোলাৰ সেই হস্পিটালত চৰকাৰী হস্পিটালত আৰু হস্পিটালৰ বাথৰুমতে তেওঁ পোৱা যি আত্মহননৰ পথ বাছি লৈছে এটা বেয়া খবৰ আহিছে অসমৰ বাবে অসমৰ এজন যুৱক যাৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে 31 বছৰ বয়স হ'ব সেই যুৱকজনৰ যি আকোলা চহৰত আছিলে মহাৰাষ্ট্ৰৰ আৰু তাতে তেওঁ কোভিড-19 পজিটিভ পোৱা গৈছিল যোৱা 7 এপ্ৰিলত তাৰ পাছত তেওঁক আকোলা চহৰৰ যি চৰকাৰী হস্পিটাল আছে তাত মহাৰাষ্ট্ৰৰ যি আকোলা চহৰৰ চৰকাৰী হস্পিটাল আছে তাত তেওঁক ৰখা হৈছিল আৰু তাতে তেওঁ আজি পুৱা 5 বজাত আত্মহননৰ পথ বাছি লৈছে আৰক্ষী সূত্ৰই এতিয়ালৈকে সবিশেষ একো জনোৱা নাই কি মানসিক চাপতে আছিল নে বা অন্য কি কাৰণ আছিলে এই সন্দৰ্ভত এই মুহূৰ্তলৈকে সবিশেষ তথ্য পোৱা হোৱা নাই কিন্তু মহাৰাষ্ট্ৰৰ আকোলা চহৰত
অসমৰ নগাঁৱৰ এজন যুৱকে কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছত কৰোনাত আক্ৰান্ত হোৱাৰ পিছত আজি পুৱা 5 বজাত হস্পিটেলৰ যি বাথৰুম আছে সেই বাথৰুমত আত্মহননৰ পথ বাছি লৈছে। এই ঘটনা হৈছে মহাৰাষ্ট্ৰৰ আকোলা চহৰত। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো দিছোঁ যে কোভিড-19ত আক্ৰান্ত হৈ অসমৰ এজন যুৱক যাৰ ঘৰ নগাঁৱত তেওঁ মহাৰাষ্ট্ৰৰ আকোলাৰ চৰকাৰী হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছিলে, আইচলেশ্যনত আছিলে। আজি পুৱা 5 বজাত চিকিৎসালয়ৰ হস্পিটেলতেই তেওঁ আত্মহননৰ পথ বাছি লৈছে। সেই যুৱকজনৰ ঘৰ অসমৰ নগাঁৱত বুলি জানিব পৰা গৈছে।